হেল্ল' বিৰান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি টাউনলৈ যাবলৈ আহিছোঁ ইয়াৰ মানুহজন তো টাউনত গৈ কি কৰোঁ বোলকচোন চাওঁগৈ বৰ্তমান আমি টাউন আহি পাই গ'লোহি আৰু টাউনত আহি পোনপ্ৰথমে আমাৰ ইয়ালৈ অহা বাণিজ্যিক মেলা তাতে সোমালোঁ আৰু ইয়াত সোমাই মানে কি চাম কি ল'ম কি নল'ম তেনেকুৱা নিচিনা লাগিছে। এয়া দেখিছেই আপুনি বোৱা কাপোৰে চাবনে নে ডিনাৰ ছেটেই চাবনে নে ইয়াৰৰিংছে চাবনে নে বেবী কাপোৰ আদি ইমান ভাল ভাল কালেকশ্যন আহিছে আৰু ইয়াৰ অনলি 150 তেনেকুৱা। আৰু তাৰপিছত আমি আহিলোঁ স্পাইৰেল পটেটো খাবলৈ আৰু তাত মিউজিক বাজি থকাৰ কাৰণে আৰু মানে ইমানেই হুলস্থুল হৈছে সেইবাবে মানে ভইচটো এনেকৈ দিব লগা হৈছে। আৰু আমি স্পাইৰেল পটেটোৰ কাৰণে অৰ্ডাৰ দি দিলোঁ আৰু এয়া আমাৰ কাৰণে বনি আছে। তো কেনেকুৱা হৈছে খাই পিনে জনাম। আৰু খাই চালোঁ মানে ইমান বেছি টেষ্টি। তাৰপিছতে দেখিলোঁ দহি ফুচকা আৰু মই ক'লোঁ মানুহজনক মোক দহি ফুচকা লাগে কিনি দিয়া আৰু এয়া মানুহজনে কোৱাৰ লগে লগে দহি ফুচকাও কিনি দিলে। তাৰপিছত আকৌ আমি আহিলোঁ আইচক্ৰীম খাবৰ কাৰণে আৰু ইমান খাই থকাৰ কাৰণে বেয়া কমেণ্ট নকৰিব দেই। আৰু একেবাৰে শেষত আমি মানে যেতিয়া টাউনলৈ যাওঁ ফ্ৰাইড ৰাইচ খাওঁৱেই আৰু একেবাৰে শেষত ফ্ৰাইড ৰাইচ খালোঁ। তাৰপিছত আৰু এয়া আমি টাউনৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰ পালোঁহি আৰু ইয়াত যিহে গৰম উঠিলে সেইকাৰণে গা পা ধুই গোটেই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু ফাদাৰ এইবিলাক ভালকৈ ৰাখোঁ। Hello guys, welcome to my YouTube channel. Like, comment, share কৰিব গ'লে আগত Like, comment, share. লাষ্ট সিহঁতৰ এইফালে এজনী খুৰী আৰু এমাহ ভাত বনাই আছে আমি ভাত খাই যামগৈ হয় নাই কৈ দিয়া ইয়াত ফাদাৰ শুই আছে। এইফালে মাংসৰ সৈতে ভাত খাই দিলোঁ আৰু দেখিছেনে মানুহজনে সদায় এনেকুৱা কৰে মোৰ পৰা মানে এপিচ নহয় এপিচ খাবই। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই।